ভিউ মেন যি তাত থাকে ন মানে তাৰ যিটো ভিউ এনজয় কৰিব পাব মানে লাইফৰ যিকোনো টেনচনে মানুহজনে আহি আছিলে এইফালৰ পৰা আহি সেইফালৰ পৰা আহি থকা কাৰখনত চিধা মাৰি দিলেহি हेमलेट नहीं बजाएगा इसको 1010 टैंक হৈছে ফুল আৰু এতিয়া ট্ৰিপটো 0 কৰি লওঁ তো ইয়াৰ পৰা হিচাপ ৰাখিম ফাইনেলি আজি এই দিনটো আহিলে বহুত দিনৰ পৰা মানে ৱেইট কৰি আছিলোঁ আজিৰ দিনটোলৈ তো আজি মোৰ লগত ৰাইডত ওলাইছে মায়েদিয়ালৈ NS BS6 125 NS 125 কাৰণে কিন্তু মানে ৰাইডটো অকণমান চেলেঞ্জিং হ'ব গৈ আছে আৰু এইফালে অকণমান মোৰ বেকপেক এটা আছে সৰু মানে ইয়াত মেডিচাইন অলপ আছে আৰু ডকুমেণ্ট বাইকৰ ডকুমেণ্টছখিনি আছে আৰু অলপ গৰম কাপোৰ অলৰাইট গাইজ কেনে আছে আপোনালোক মই দৰ্পণ গগৈ আৰু আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো আমাৰ বহুত লং জাৰ্ণি হ'ব গৈ আছে 300-350 কিলোমিটাৰৰ ওপৰত চ' আজি আমি গৈ আছোঁ মায়'দিয়া বহুত দিনৰ ট্ৰিপ মানে বহুত দিনৰ পৰা আশা আছিলে যে মায়'দিয়া যাম তো আজি সময় পালোঁ আৰু ফাইনেলি ওলাই দিলোঁ মায়'দিয়ালৈ আৰু আপোনালোকক দেখাম আজি আমাৰ মেইন ডেষ্টিনেশ্যন নহয় আজিৰ ডেষ্টিনেশ্যন হৈছে আমাৰ ৰয়িং চ' ৰয়িঙত আজি 1 নাইট ষ্টে কৰি কাইলৈ আমি ওলাই দিম কাইলৈ হ'ব আমাৰ মেইন এডভেঞ্চাৰ ৰাইড আকৌ ভিডিঅ'টো বহুত ভাল ৰেছপন্স আহিছে মানে 1K ভিউজ হৈছে কমেণ্টো কৰিছে ভাল তো ভাল লাগিছে আৰু মায়'দিয়া এই এপিছ'ডকেইটাতো যাতে তেনেকুৱা আপোনালোকে মৰম দিয়ে ভাল লাগিব তো বিশেষ কথা নাপাতোঁ ব'লক ৰাইডটো এনজয় কৰক মোৰ লগত ভিউ চাই ইউটিউবত চাবা আছোঁ চ' গাইজ ভিউ আমি এতিয়া গেমন পাইছোঁহি বগীবিল হৈ যাম মানে আৰু মোৰ লগত জইনিং কৰি আছে ৰাইডত অকণমান জইনিং কৰি দিছে আমাৰ লগত ময়ূৰ এইফালে অলৰাইট গাইজ ইয়াত অলপ বজাৰ কৰি ল'লোঁ এতিয়া মই চলাম NS 200 BS4 ইয়াৰ ইউটিউব চেনেল আছে স্মল ৰাইডাৰ ময়ূৰ চ' চাব চবে এজন আমাৰ ৰাইডাৰ মেইন স্মল ৰাইডাৰ ময়ূৰ এওঁ চেনেলটো চাবই আৰু আজি ভিডিঅ'টোত মানে আমাৰ তুমি জইনিং কৰিছা আমাক মৰাণৰ পৰা বগীবিল ব্ৰিজলৈকে চ' এইডোখৰ পাব আমাৰ লগত ইয়াক আৰু ই ভাল লাগিলে আহিলা থেংকছ আগত গৈ আৰু আছে তো এতিয়া মই চয়লাৰ চাম ইয়াৰ পূৰা কি খুলি থৈছা অ' ভাই চাহাব চাউণ্ড OP আৰু NS BS3 আৰু BS4 যিখন মানে আল্টিমেট চাউণ্ড মানে আল্টিমেট পিক আপটোৰ পাৱাৰটো নকৈছোঁৱেই আৰু ব্ৰিজত পাই গ'লোঁ আমি এতিয়া আৰু এইফালেদি আমি দলঙত অকণমান দেৰি ৰখিম ময়ূৰক বাই দি দিব লাগিব আৰু ইয়াৰ পৰা সি গুচি যাবগৈ ইয়াৰ পৰা আমাক এডোখৰ আগবঢ়াব আহিলে অলৰাইট গাইজ বগীবিল পাই গ'লোহি এতিয়া বগীবিল মানে চাহ অলপ খাই লৈছোঁ মানে আমাৰ মায়ে চাহ বনাই দি পঠিয়াইছিলে তো চাহ অলপ খাই লৈছোঁ এইফালে আছে নাম ব্ৰহ্মপুত্ৰ আৰু বগীবিলৰ পৰা আমি এতিয়া গুচি যাম ডাইৰেক্ট ৰয়িং ইয়াতে অকণমান দেৰি ৰখি লৈছোঁ এতিয়া চাহ তাহ খোৱা হৈ গ'ল চাহ খালোঁ আৰু যিখিনি চাহৰ মানে আমি বিস্কুট খালোঁ লগত বিস্কুটৰ যিখিনি পেকেট ওলালে সেইখিনি মানে লৈ লৈছোঁ আমি বেগত লৈ যাম আৰু এটা নিৰ্দিষ্ট জেগাতহে পেলামগৈ মানে তো ময়ূৰ ভাই ৰাইড আমাৰ লগত ইমানলৈকে আছিলে ভাল লাগিলে আহিলা আগবঢ়াবলৈ আহিলা ভাল লাগিলে থেংক ইউ আৰু তাত গৈ তোমালোকে বৰফ চুবাগেতো অঁ অ'কে ঘৰতে চুবা তুমি বাৰু মই ভিডিঅ' কলত দেখাই দিম তুমি এনেকৈ চুই দিবা তো চাবা মইতো অলৰেডি ক'লোৱে বাইকত দেখাই দিলোঁ ইয়াৰ লগো আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দিয়ে দিম এইটো ভিডিঅ'ত তো ভাই লগ পাই ভাল লাগিলে তুমিও লাহে যাবা ঘৰলৈ সোনকালে অলৰাইট গাইজ আমি অৰুণাচলত এণ্টাৰ কৰি দিলোঁ আৰু এতিয়া আমাৰ অলপ দূৰ আছে আমি এতিয়া যাব লাগিব পাছিঘাট পাম এতিয়া আৰু পাছিঘাট পাই পিনি আমি পাছিঘাটৰ পৰা আমাৰ ৰয়িঙলৈ আছোঁ কিন্তু মজা কিন্তু ৰাস্তাটো মানে দুইফালে গছ আছে এই ফাৰ্ষ্ট টাইম আহিছোঁ এনেকুৱা ৰাস্তাত ন এই মজা লাগি গৈছে মানে তো আগত গৈ ফটোশ্বপ অলপ কৰি ল'ম পাছিঘাট ইয়াৰ পৰা আছে 30 কিলোমিটাৰ এতিয়া পাছিঘাটৰ পৰা আকৌ ৰয়িঙলৈ আছেগৈ কিমান কিলোমিটাৰ তেনেকৈ আইডিয়া নাই পাছিঘাটলৈ তো আগত ব্ৰিজ ভিউ চোৱা ভিউ অ' ভাই চা ভিউ এইটো এটা পিকনিক প্লেচ হয় নেকি পাছিঘাট পিকনিক প্লেচ এইডোখৰ হৈছে পাছিঘাট মানে নীলা পানী আৰু এইফালে পাহাৰ
গাইজ বহুত বতাহ মাৰি আছে ভইচ ক্লিয়াৰ আহিছে নাই নাজানো আৰু Oh my god काला में लगेगा रुको उसको बैग को निकालने से ठीक था हाँ बैग को निकालना पड़ेगा उठाइए उठाइए अरे बाप हमें भी जूता भी खत्म हो गया है ना अंकुल चलो उठो तो আহি আছিলে এফালৰ পৰা আহি থকা কাৰখনত চিধা মাৰি দিলেহি আদহীয়া মানুহ আছিলে মানে বয়সস্থ মানুহ কিন্তু মানে এক্সিডেণ্টটো যিমান ডাঙৰ হ'ল হেলমেটটোৱে কিন্তু বহুত ছেফটি কৰি দিলে হেলমেটটোৰ কাৰণে মানে মানুহজন বাচি গ'ল মানে সেইটো কাৰণে মানে আমি হেলমেটটো পিন্ধাটো অতিকৈ প্ৰয়োজন চ' সকলোৱে যাতে ৰাইড কৰিলে হেলমেট পিন্ধে কাৰণ আমাক মানে এটা এক্সিডেণ্টত 80% আমাৰ হেলমেটে ৰক্ষা কৰে চ' আজি মানে হেলমেটটো পিন্ধি থকাৰ কাৰণে মানুহজন বাচি গ'ল তো ভগৱানে সোনকালে ভাল কৰি দিয়ক মানুহজনক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তো এতিয়া আমি ৰাইডটো কণ্টিনিউ কৰি আছোঁ আমাৰ ৰাইডটো হৈ আছে ৰয়িঙৰ ফালে ইয়াত পূৰা বতাহ মাৰি আছে মানে পূৰা মানে বৰষুণ অনা লেখীয়া তো চাব নৰ্থ ইষ্টখন চাবলৈ মানুহ কেলৈ পাগল হৈ থাকে আজি গম পাইছোঁ আজি যেতিয়া নিজে ফিল কৰিছোঁ ন তো গাইজ আমাৰ ডেষ্টিনেশ্যন পামগৈ এতিয়া অলৰেডি মই 280 কিলোমিটাৰ আমাৰ শিৱসাগৰৰ পৰা ইয়ালৈকে 280 কিলোমিটাৰ চলাই দিলোঁ 300ৰ ওপৰত হৈ যাব আজি বহুত কষ্ট হ'ল মানে আজি আৰু ৰেষ্টটো আমাৰ বহুত জৰুৰী সেইটো কাৰণে ৰয়িঙত থাকি দিম মায়েৰিয়াটো আজি যোৱা সম্ভৱ নহয় মায়েৰিয়া আমি ষ্ট্ৰাগল কৰিব লাগিব মানে আমাৰ ডেষ্টিনেশ্যন পাবলৈ আৰু তেনেকৈ মোৰ বিশেষ অভিজ্ঞতাও নাই চ' এইটো ফাৰ্ষ্ট টাইম হৈছে অসমৰ বাহিৰত ইমান দূৰ আহি ৰাইড কৰিছোঁ তো তাৰ কাৰণে প্লিজ গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব যাতে মটিভেট হওঁ অকণমান আশীৰ্বাদ কৰিব So guys, ৰাইড কণ্টিনিউ হৈ আছে আৰু এইফালে ভিউ এনজয় কৰি গৈ আছোঁ আমি বহুত ধুনীয়া আৰু ইয়াৰ পৰা আমাৰ আছে ৰয়িঙলৈ 55 কিলোমিটাৰ চ' পামগৈ আৰু বেছি দূৰ নাই তো ফাইনেলি গাইজ আমাৰ আজিৰ ডেষ্টিনেশ্যন পাই গ'লোহি ৰয়িং আৰু ৰয়িঙত আজি আমি হোটেল এখনত আছোঁ কাইলৈ আমাৰ ডে'টো হ'ব ডে'টোত আমি ৰয়িঙৰ পৰা মাইডিয়া যাম মাইডিয়াৰ পৰা ডাইৰেক্ট চিধা ঘৰ তো গাইজ আজিৰ ৰাইডটো দেখিলেই কেনেকুৱা এক্সট্ৰিম হ'ল বাটত যি হ'লতো আপোনালোকৰ ৰিক্সটো আছিলে বহুত ভয় লাগিছিলে মানে তো আজি পোৱাৰ পিছত ভয়খিনি আঁতৰি গৈছে কাইলৈ আকৌ ৰাইড আমাৰ কণ্টিনিউ হ'ব আৰু আপোনালোকে কাইলৈ নেক্সট পাৰ্টটো পাই যাব সোনকালে তো যেতিয়ালৈকে নেক্সট পাৰ্টটো নাহে এইটো ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো তেতিয়ালৈকে জয় এখন বাই পুনৰ নেক্সট পাৰ্টত লগ পাই আছোঁ